সম্পাদকৰ প্ৰতিবেদন পাঠ পubkalakuchi উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদকীয় প্ৰতিবেদন 2024 পোনপ্ৰথমে L. First attempt in the learning. তোমালোকে ইয়াতে কোনোবা আছে নেকি ফেল কৰা আছানে গতিকে কোনোবাই যদি কাৰোবাৰ যদি অংশগ্ৰহণ কৰিছিল কাৰোবাৰ যদি প্ৰদৰ্শন ভালো হোৱা নাই তেওঁলোকে ফাৰ্ষ্ট এটেম্প ইন দ্য ফেল প্ৰথম এটেম্পত ফাৰ্ষ্ট এটেম্প কৰিছে তেওঁলোকে দেখানে কৈছিলোঁ আমি চৰাইদেউৰ মধ্যমৰ কথা আজি ফাৰ্ষ্ট পাইছেহি ভালে লাগে হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি pubkalakuchi হাইস্কুলৰ অৰ্থাৎ আমাৰে বঁটা বিতৰণি হ'ব সম্পূৰ্ণভাৱে দেখুৱাম আপোনালোক চাই যাব সম্পূৰ্ণ ব্লগ ভিডিঅ'টো মই কালি নাচিলোঁ ৰ তই গ'লে কিবা গ'লে গান মাৰিছিলি কালি গান হিন্দী মাৰি জুবিন দাৰ কালি দিছোঁ আকৌ ব্লগটো দেখা পাব আপোনালোকে তথাপি অলপ মাত দিছোন কেনেকুৱা কি মাৰিছে দেখিছোন বহি আছে বাবা বঁটা বিতৰণি হ'ব আমাৰ মুনে কলাকে বাকী আপোনালোকে চাই থাকক জন্ম চাই চবকে গান চবি চাব ঠিক আছে ঠিক অর্থাৎ সম্পাদন করা তোমালোকে যি কাম কৰিলা খুব মনোযোগেৰে কৰিছে বিশৃংখলা নোহোৱাকৈ কাম কৰিছে আজিও যাতে তোমালোকে স্বচ্ছতা অভিযানত তোমালোকে ভালদৰে কাম কৰা নিশ্চয় তোমালোকৰ আলহী বা অতিথি আহিব তোমালোকে ঘৰত যেনেকৈ আলহী আহিলে বাট পাত চিকনকৈ ৰাখা আজিও নিশ্চয় তোমালোকে সেনেদৰে ৰাখিবা বুলি মই আশা কৰিলোঁ মই কি ক'ম এইখিনি কৈ মই গাইজ আমি উপত্যকাত বহু পৰিৱৰ্তন হৈছে দেখিছেনে আপোনালোকে এফালে স্কুল ঘৰ আছে এখন আছে আমাৰ খেলপথাৰ আৰু আনফালে স্কুল ঘৰ বহুত পৰিৱৰ্তন হৈছে আমি থাকোঁতে এইবিলাক নাছিলোঁ বাৰু বঁটা বিতৰণ কিবা পাবি নে পইচা দিয়াই নাই দেখোন কেনে দিবি গান মাৰিছে দেখোন গান মানে সেই মঞ্চত মাৰিছে সেইটো আৰু গান কি দিব কিজানি নেদিব আশা কম তথাপি পাব লাগে কিন্তু ভাল হৈছে গানটো দিব নেদিয়া মোৰ হেলা নাই হয় নেকি দিবে মাৰিছোঁ কিন্তু খালি দিছোঁ নাই দাউৰা লাৰিছোঁ মাইকৰ আৱাজ উঠি আছে নুঠে মা দাউৰা খেলত কিবা পাবি নে নাপামে आप कहाँ थे ज्ञानी बाबा ये पुरस्कार पाबি নে রয় সংবাদত আৰু কি পাবি হয় নেকি দে Osman. গাইজ আমন্ত্ৰিত অতিথি মঞ্চত বহি আছে এয়া দেখিছে আপোনালোকে pubkalakuchi হাইস্কুলৰ জিয়াছ বিতৰণী আখৰৰ ভাষণ সন্মানীয় অভিভাৱক অভিভাৱিকা
প্ৰাক্তন ছাত্ৰ ছাত্ৰী দাদা বাইদেউ আৰু ৰাইজ বন্ধু বান্ধৱী আৰু ভাই ভনীসকল তোমালোকলৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ আৰু প্ৰতিবেদন পাঠত হোৱা ভুল ভ্ৰান্তিৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলোঁ। ছাত্ৰ একতা সভাৰ সম্পাদকৰ প্ৰতিবেদন পাঠ পূবকালাকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদকীয় প্ৰতিবেদন 2024। মোৰ ফালে যোৱা, এতিয়া তোমালোকে বহা। এই ফেইল শব্দটোক এক্সপ্লেইন কৰিছিলে, মানে বৰ্ণনা কৰিছিলে কি ফেইলটো একচুৱেলি বেয়া নহয় বুলি কৈছিলে। ফেইল মানে হ'ল ফাৰ্ষ্ট, এফ মানে ফাৰ্ষ্ট, হয়নে? এল ফাৰ্ষ্ট এটেম্প ইন দ্য লাৰ্ণিং। তোমালোকে ইয়াতে কোনোবা আছে নেকি ফেইল কৰা? আছানে? গতিকে কোনোবাই যদি কাৰোবাৰ যদি অংশগ্ৰহণ কৰিছিলোঁ, কাৰোবাৰ যদি প্ৰদৰ্শন ভালো হোৱা নাই, তেওঁলোকে ফাৰ্ষ্ট এটেম্প ইন দ্য ফেইল, প্ৰথম এটেম্পত ফাৰ্ষ্ট এটেম্প কৰিছে তেওঁলোকে। আমি দলগত আচলতে এটা পুৰস্কাৰ ৰাখিছোঁ। ক্লাছ 6 ভেকচন প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাচিতৰ ভাও আছিল ক্লাছ 6 ইমৰান হুছেইন। ইয়াৰ ভিতৰতে আমি তৃতীয় স্থানটো যুটীয়াভাৱে ৰাখিছিলোঁ পৰশুৰাম ইয়াছমিন সুলতানা ক্লাছ 12। সিদিনাখনে কৈছিলোঁ আমি চৰাইদেউৰ মৈদামৰ কথা, আজি ফাৰ্ষ্ট পাইছে সি, ভালে লাগছে না? কিন্তু আগে দিছোঁ আমি, আজি প্ৰাইজ পাইছি। কি করে দেখি আছে প্ৰায় ব্লগটো এখানি আছে, যদি ভাল লাগে কমেণ্ট শ্বেয়াৰ কৰিছোঁ না কেমন কি করবি আর দেখাবার চেষ্টা করছি, যেখানে দেখাব যেখানে চেষ্টা করছো জয় আসাম।